সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ বহুত দিনৰ পাছত স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি চাহ খালোঁ। চাহ খাই উঠি ঘৰৰ যিখিনি কাম সেইখিনি কৰি ল'লোঁ। তাৰপাছত ব্ৰেকফাষ্ট বনাই খাই লওঁ। এয়া ৰুটি বনালোঁ আৰু লগতে ঘুগুনি অকণমান বেছি নহয় অকণমান ঘুগুনি বনালোঁ। A few moments later. আজি ভাবিলোঁ হাঁহৰ মাংস খাওঁ। হাঁহৰ মাংসৰ কাৰণে প্ৰথমে হাঁহৰ মাংসখিনি মেৰিনেট কৰি ল'লোঁ। মই নবনাওঁ, আজি বনাব হাজবেণ্ডে। মই নাজানো ইমান হাঁহৰ মাংস বনাব। তাৰ কাৰণে অকণমান আলু লৈছোঁ আৰু অকণমান কোমোৰা লৈছোঁ আৰু আদা নহৰু থেতেলিয়াই লৈছোঁ। তেল অলপহে দিছোঁ, বেছি তেল দিয়া নাই, মানে সানোতে যিহেতু মেৰিনেট কৰোঁতে অলপমান তেল দিছিলোঁ, সেইকাৰণে অকণমান তেল দিছোঁ। মই হাঁহৰ মাংস বনাব নাজানো, সেইকাৰণে আজি হাজবেণ্ডে বনাইছে। আমাৰ ঘৰত মানে হাঁহ নাখায়, সেইকাৰণে ইমান হাঁহৰ মাংস বনোৱা নহয়। আজি এওঁৱে বনাইছে। মই আকৌ হাঁহৰ অকণমান ড্ৰাই ফ্ৰাই খাম বুলি কৈছিলোঁ। তাৰ কাৰণে অকণমান মোৰ নিজৰ কাৰণে অকণমান বেছি নহয় কেইপিচমান, আৰু এয়া হাজবেণ্ডে বনাই আছে মানে গ্ৰেভি টাইপত, আৰু মোৰকণ এয়া ড্ৰাই ফ্ৰাই অকণমান বেছি নহয় ড্ৰাই ফ্ৰাই বনাইছোঁ। ভাতখিনি গৰমে গৰমে হটকেছত ভৰাই থৈছিলোঁ, আৰু এয়া ড্ৰাই ফ্ৰাই হাঁহৰ মোৰ ফেভৰেট হয়। আৰু এয়া হ'ল গ্ৰেভি।